Hey guys, কি খবৰ সকলোৰে আশা কৰিছো সকলো ঠিক আছে সুখী আছে আৰু আজি ব্লগটো ষ্টাৰ্ট কৰি দিও বুলি ভাবিছো আজি এফালে যাম বুলি ভাবিছো যাম মানে এটা বিশেষ কাৰণত দেখাম আপোনালোকক মোৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে দেওবাৰ পিঠা খুন্দিবলৈ যাওঁ পিঠা আমি কত খুন্দিম আৰু কেনেকৈ খুন্দিম হেবু দেখাই যাম আহি পালুহি কত পালুহি ইয়া আমাৰ জায়গা টুকুৰা আহি গলো আমাৰ জায়গা টুকুৰা এইফালে এইটা কচুগুটি বাবু বাবু হাই কৈ দিয়া হা বাবু আহিলে আহি আৰু এতিয়া ঢোলত ব্যস্ত ঢোল বজাইছে শান্তি নাই ওৱা ঢোল বজাত ব্যস্ত বাইদেউ কিবা এটা কওক আপুনি আমি আজি পিঠা খুন্দিব আহিছো মাহিৰৰ ঘৰত অকমান পিছত দেখাম পিঠা খুন্দাটো ঢেকি বনাই আছে বৰ্তমান মানে অলপ বেয়া হৈ আছে ঢেকিটো সফা কৰোঁতে বোলে মাহী দিনটো আধা বেলা লাগিয়ে গৈছে বোলে ঢেকি চফা কৰোঁতে আমাৰ কাৰণে ইমান কষ্ট কৰিছে মাহীয়ে দেখাব লাগিব মাহীক দেখাম বাৰু এতিয়া বাজিলে 12টাই বাজিলে প্ৰায় তেতিয়াহ'লে আমি আহক ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এতিয়া মাহীয়ে ঢেকি চেকি ধুই চাফা কৰি ৰেডি কৰিলে কিন্তু নিজে গা ধুৱাই নাই এতিয়া গা ধুই আহি আকৌ পিঠা খুন্দিবলৈ যাম টাইম লাগে বনাওঁতে বা কিমান টাইম লাগে দেখাই যাম আপোনালোকক আৰু চাই থাকিব আমাৰ ভিডিঅ'টো টাউনৰ পৰা লখিমপুৰ টাউনৰ পৰা এইডোখৰ চিনাতলীয়া এইকণ আহোঁতে মানে আমাৰ ইমানেই ভাগৰ লাগিছে কি ক'ম আৰু আমাৰ জীৱনত একোৱে কাম নহ'ব ইমান যদি ভাগৰেই লাগি থাকে আৰু এতিয়া পিঠা খুন্দিবলৈ বাকী আছে মাহী গা ধুৱাই নাই গা ধুই আহি পিঠা খুন্দিম আৰু বনাম আপোনালোকক দেখাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ জেগাটো পুৰা একদম ব্যস্ত হৈ আছে বাইদেউ Korba guda se mahi dan ekmatra kita lupa babu এতিয়া আমি এয়া ওলাইছো ৰেডি হলো এয়া মই পিঠা খুন্দিবলৈ মই
পিঠা খুন্দুৰে কলৈ যাওঁ বনাই খালে বনালে মাহীয়ে লাজ কৰিছে আৰু মই লাজ কৰা নাই আৰু মই আহি আছোঁ খুন্দি খুন্দি আহিম এতিয়া এইটো আমাৰ আইতা ঘৰ হয় মানে আইতা ঘৰ এতিয়া ধান খুন্দি আৰু পিনে গামোচা ধন চেং ধনৰ মলা কালৈ নুখাচিলি ফুল চেং ফুলৰ মালা গামোচা ধন চেং ধনৰ মলা কালৈ নুখাচিলি ফুল চেং ফুলৰ মালা পাছত মানে কটা বাচি হে ধন চেং ধনৰ মলা ফুল চেং ফুলৰ মালা মিচিকি হাঁহিতি ধন চেং ধনৰ মলা ঐ কালৈ নো মাৰিলি ফুল চেং ফুলৰ মালা মিচিকি হাঁহিতি ধন চেং ধনৰ মালা কালৈ নো মাৰিলি ফুল চেং ফুলৰ মালা ৰাঙলি ইমান ধুনীয়া বতাহ বহুত ধুনীয়া লাগিছে নিজান পৰিৱেশ এনেকুৱা নিজান পৰিৱেশত বিৰাটেই ভাল লাগে বতাহ 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 ফুলৰডাল বিচাৰি মালপোৱা কেনেকৈ বনাওঁ কৈ দিয়া মালপোৱা কেনেকৈ বনাওঁ মালপোৱা কেনেকৈ বনাওঁ কৈ দিয়া ভাল খুবেই টেষ্টি মই কৈ দিম মালপোৱা বহুত ধুনীয়াকৈ বনায় টেষ্টিকৈ বনাব জানে তাই আৰু পিঠাও বনাব জানে ধুনীয়া আৰু বেলেগ বেলেগ বস্তু বেলেগ পোলাও তাৰপিছতে কি কয় চিকেনটো খুব ধুনীয়াকৈ বনায় তাৰপিছতে আৰু কি পাস্তা বনাই দিছোঁ আৰু পাহৰি গৈছোঁ পিঠা খুন্দিলোঁ সৌৱা পিঠা সৌৱা বাইদেউ আৰু এজনী বাইদেউ সৌজনী পিঠা খুন্দি হালত বেয়া হৈ গ'ল অৱস্থা বেয়া হৈ গ'ল পিঠা খুন্দি আহি লগে লগে আমি পিঠা বনোৱা ষ্টাৰ্ট কৰি দিলোঁ যিহেতু ৰাতি হৈ গ'ল প্ৰথমে মই বনোৱাটো চাই লৈছোঁ আৰু মই নিজে যিহেতু নেজানো বনাবলৈ এইটো পিঠা এতিয়া মই বহিম বনাবলৈ বহুত বেছি টান বুলি ভাবিছিলোঁ আগতে যেতিয়া মাহঁতি বনাই সকলোৱে বনাই যেতিয়া তেতিয়া দেখি ভাবিছিলোঁ অলপ টান নোৱাৰিম বুলি আৰু যেতিয়া নিজে বনাবলৈ চেষ্টা কৰিলোঁ
কিন্তু ইমানো বেছি টান নহয়। আৰু এতিয়া মই বনালোঁ। যিসকলে নাজানে সেইসকলৰ কাৰণে কৈছোঁ, পিঠাগুড়ি অলপমান এমুঠিমান লৈ এনেকৈ লাহে লাহে ঘূৰাই দিলেই হ'ল মই দেখুৱাৰ দৰে। আৰু তাতে তিল গুড় যি আছে দি চামুচ এখনেৰে এনেকৈ উঠাই দি লাহে লাহে ঘূৰাই দিলেই হ'ল। হাতেৰেও ঘূৰাব পাৰি, মই প্ৰথম কৰিছোঁ যিহেতু সেইকাৰণে অলপমান ভয় লাগিছিল গৰম হাতত লাগিব বুলি, সেইকাৰণে এনেকৈ ঘূৰাইছোঁ, কিন্তু গৰম নালাগে হাতত। বহুত সহজ হয়, বহুত টান বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বনাই দেখিলোঁ একো টান নহয়। আৰু নেক্সট বাৰ বিহু হ'লে মই নিজেই বনাব পাৰিম। এইবাৰ ভণ্টি আহিলে, তাইও প্ৰথমে বনাইছে। তাইকেইটা মোতকৈ বেছি ধুনীয়া হৈছে। আৰু সকলোৱে লাগি ভাগি আমি পিঠা বনাই হৈ গ'ল। দুফালে দুজনী, এফালে গেছত বনাইছে, এফালে জুইত বনাইছে মাহীয়ে, আৰু পিঠা হৈ গ'ল। আৰু আজিলৈ আহোঁ তেনেহ'লে। যদি ভিডিঅ'টো ভাল পালে চাই, তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহোঁ আজি, ধন্যবাদ।